নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আজি ব্যৱসায়িক ভিত্তিত পাণ খেতি কৰিবৰ কাৰণে আমি কিদৰে আগবাঢ়িব লাগিব। আমি এতিয়া থলুৱা পাণৰ খেতি যোৱা 2 বছৰে এটা নতুন পদ্ধতিত বিজ্ঞানসন্মত পদ্ধতিত কৰি পেলাই প্ৰচুৰ পৰিমাণে লাভৱান হৈছোঁ আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই ধৰণৰ পাণ খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া আমি আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ কেনেকৈনো এইটো খেতি কৰিব লাগে আৰু কিদৰে কৰিলে আপোনালোক উপকৃত হ'ব কম খৰচত। চাওক, প্ৰথমতে আহিছোঁ আমি এই ঘৰটো বনাই ল'ব লাগিব। এই যে এই এটা ঘৰ, সাধাৰণতে ঘৰৰ জোখটো এনেকুৱা কৰিব, ধৰি লওক 20 ফুট বহল 50 ফুট দীঘল, 20 ফুট বহল 50 ফুট দীঘল এটা ঘৰ, ছাইডৰ বেৰবিলাক 10 ফুট ওখ। এইটোৱে হ'ল ঘৰৰ মোটামুটি আকাৰ। এতিয়া কথা হ'ল আপুনি যদি জিআই পাইপেৰে এনেকৈ বনায় তেতিয়াহ'লে ইয়াত খৰচটো বহুত পৰিমাণে পৰিব। এইটো ঘৰ পৰিলে প্ৰায় 2 লাখৰ ওচৰা ওচৰি পইচা যাব, 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত পইচা খৰচ হ'ব। এতিয়া সেইটো নকৰি পেলাই আপুনি যিসকলৰ ধনবিত আছে, যাৰ কৰিব সামৰ্থ্য আছে, তেওঁলোকে জিআই পাইপেৰে কৰিলে বহুত ভাল যদি এনেকৈ কৰে। আৰু যদি জিআই পাইপ ব্যৱহাৰ নকৰি বাঁহেৰে কৰে, এইটো বাঁহেৰে কৰিলে বহুত ধুনীয়া হ'ব। কেৱল তাৰ কাৰণে আপুনি বাঁহখিনি অলপ পানীত তিয়াই থ'ব, কিছুদিন পানীত তিয়াই থ'লে বাঁহখিনি যথেষ্ট মজবুত হ'ব, মানে তাৰ দীৰ্ঘকাললৈ ব্যৱহাৰ কৰি থাকিব পাৰিব। 2 নম্বৰতে যে আমি যদি এই ঘৰৰ খুঁটাবিলাকৰ এইটো যেনিবা লোহাৰ আছে, জিআই পাইপ আছে, যেনিবা বাঁহৰ বুলি ধৰোঁ, তেতিয়াহ'লে এই তলৰ অংশটো আমি গাঁতটো তাৰমানে ঢালাই কৰি দিব। তেতিয়াহ'লে বাঁহ আৰু লোহাৰ মাজত বৰ বেছি ডিফাৰেঞ্চ নাথাকিব, কাৰণ উয়ে খায় বা মাটিয়ে খায়, ঠিক সেইখিনি সেই সংযোগস্থলতে খায়। এতিয়া আমাৰ যদি সেই ঢালাই কৰি দিয়া যায়, পাকা কৰি দিয়া যায়, তেতিয়াহ'লে সেইটো অসুবিধা নাথাকিব। এতিয়া চাওক, ওপৰত কি দিয়া হ'ব, যে আমি এখন চিলিং দিব লাগিব, সেউজীয়া শ্বেড নেট 50%, 50% শ্বেডৰ ছাঁ দিয়া যিখন নেট আছে, সেইটো নেটৰ এখন দিব, চিলিং এখন দিব। এই ঘৰটোত অৱশ্যে সেইটো অলপ বেলেগ ধৰণে কৰা হৈছে, কিন্তু এইটো নাচাব। আপুনি জানিব যে চিলিংখন লাগিব তলত। ঘৰত আমি সাধাৰণতে আমাৰ থকা ঘৰত যে চিলিংবিলাক দিওঁ, ঠিক তেনেকৈ এইটো নেটৰ চিলিং এখন হ'ব। তাৰপিছত ওপৰত থাকিব UV চ'লাৰ ফিল্ম 200 মাইক্ৰন, এই পলিথিনখন থাকিব। এইখন সূৰ্যৰ ৰ'দ তাপত কোনো ধৰণে নষ্ট নহয়, ইয়াৰ সহন ক্ষমতা অধিক, যিহেতু তাত আল্ট্ৰা ভায়লেট ট্ৰিটমেণ্ট কৰা থাকে, গতিকে সি মোটামুটি 20 বছৰ লাষ্টিং কৰে। যদি আপুনি তাক কোনো চুৰিৰে আঘাত নকৰে, কটা চিঙা নকৰে, জুই নলগায়, তেতিয়াহ'লে 20 বছৰমান যাব। আহক এতিয়া আমি পাণ খেতিটো কেনেদৰে কৰিছোঁ চাইছোঁ। এইটো যোৱাকালি লগাইছোঁ আমি পুলিটো। আপোনালোকে লাগিলে তাৰিখটো মনত ৰাখক যে আমি 12 আগষ্ট 2024 তাৰিখে এই পাণটো লগালোঁ। মই এইটো ক'ব খুজিছোঁ যে 6 মাহ পিছত আমি ইয়াৰে পাণ ছিঙি পেলাই বজাৰত বিক্ৰী কৰিম। সেইকাৰণে আপোনালোকে তাৰিখটো পাৰিলে লিখি ৰাখিব যে আমাৰ ফ্লৰিকা নাৰ্চাৰীত মই হিৰণ্য নাথ আজি পাণ লগালোঁ যোৱাকালি 12 আগষ্ট তাৰিখে 2024 তাৰিখে। গতিকে আমি আশা কৰিছোঁ 6 মাহ পিছত এই পাণ ছিঙি পেলাই আমি বজাৰত নিব পাৰিম। এতিয়া আমি কেনেকৈ লগাইছোঁ চাওক, এইটো 2.5 ফুট ব্যৱধানত আমি এই কৰ ষ্টিকবিলাক দিছোঁ। 2.5 ফুটৰ মূৰে মূৰে কৰ ষ্টিক আছে। এইটো টোটেল 10 ফুট আছে, 2 ফুট মাটিৰ তলত আছে। এনেকৈ 2.5 ফুটৰ মূৰে মূৰে দিছোঁ, কেইফালে লাইনকৈ। এইটোত গোবৰ আৰু মাটি সমান পৰিমাণৰ আছে। এইটো মৰা গোবৰ, মানে যিটো পুৰণি কম্পষ্ট হৈ যোৱা গোবৰ, সেইটো আৰু মাটি, পথাৰৰ যিটো মাটি, ধান খেতি কৰা ঠাইৰ মাটি সেইটো আনি পেলাই আমি ইয়াতে এই আটাইবিলাক কাম কৰোঁতে অভিজ্ঞ ব্যক্তিৰ দৰকাৰ হয়। আমাৰ তাত যিয়ে কাম কৰে বা মই নিজে কৰোঁ, এই মোৰ তত্ত্বাৱধানতে হয় এইবিলাক কাম। বেলেগেও কৰিছে, আমি চাই দিওঁগৈ বা আমাৰ মানুহ লৈ যাই পাতি দিওঁ, এই ঘৰটোও বনাই দিওঁ, তেনেকৈ ব্যৱস্থা আছে। আৰু এই পাণৰ 2টাকে পুলি আমি লগাইছোঁ। আপোনালোকে চাওক, ইয়াতে 2টা পুলি, ইফালে এটা ইফালে এটা। এইটো ইয়াতে আমি মৰাপাটৰ চুটিৰে বান্ধি দিম আৰু কেইদিনমান পিছত, তাৰপিছত আগবিলাক ছিঙি দিম, তেতিয়া জোপোহা হ'ব, ওপৰলৈ উঠি যাই থাকিব। এটা পুলি দিলেও হ'লহেঁতেন, কিন্তু এটা পুলি দিলে আংশিকভাৱেহে এই কৰ ষ্টিকটো সি কভাৰ কৰিব। এতিয়া আমি দুফালে 2টা দিছোঁ, ই গোটেই জালৰ দৰে বাঢ়ি যাই থাকিব, একদম এইটো আগুৰি ল'ব তৎক্ষণাত। এটা পুলি দিলে আধাহে ল'ব, গতিকে 2টা পুলি দিছোঁ। আৰু ইয়াতে আমি যদি 1000 বৰ্গ ফুটৰ ঘৰটো হয়, তেতিয়াহ'লে
150টা এনেকুৱা কৰ ষ্টিক হ'ব 150টা যদি কৰ ষ্টিক দিব পাৰে আপুনি ছমাহমান পিছৰ পৰা তাৰ উপাৰ্জন আৰম্ভ হ'ব কিমান 150টা কৰ ষ্টিকত সাধাৰণতে 35,000 টকা মাহেকত উপাৰ্জন হ'ব এইটো একদম শুদ্ধ হিচাপ আমি ইতিমধ্যে প্ৰমাণিত আৰু ইতিমধ্যে আমাৰ অভিজ্ঞতাৰে কৈছো যে মাহেকত 35,000 টকাকে পাব কিন্তু ছমাহ পিছতহে পাব সেইটো পইচা আৰু ইয়াত খৰচ কিমান হৈছে যে এই ঘৰটো বনাওতে এনে হিচাপটো শুনি ল'ব ঘৰটো বনাওতে যদি এনেকুৱা জিআই ষ্ট্ৰাকচাৰ কৰি পেলাই বনায় ইউভি ফিল্ম চেডনেট 50% দি পেলাই তেতিয়াহ'লে আপোনাৰ খৰচ পৰিব 1.5 লাখৰ পৰা 2 লাখ টকা 1000 বৰ্গ ফুট আৰু যদি আপুনি বাঁহেৰে বনায় ষ্ট্ৰাকচাৰটো বাঁহৰ বনায় তেতিয়াহ'লে খৰচ পৰিব 35,000 পৰা 40,000 টকা গতিকে আপোনালোকৰ যিসকলৰ বাঁহৰ বনোৱা সুবিধা আছে তেওঁলোকে বাঁহত বনাব আৰু কাৰিকৰী যিবিলাক কৌশল আছে সেইবিলাকৰ যদি কিবা ছবি লাগে ফটো লাগে নাইবা তাৰ কিবা আপোনালোকক কাৰিকৰী কথা তথ্য কিছুমান দিব লাগে আমি সেইটো ফ্ৰী অফ কষ্ট দি দিম আমাক ফোন কৰিব আমাৰ নাম্বাৰ দিয়া আছে মই হিৰণ্যনাথ তাতে ফোন নাম্বাৰ দুটা দিয়া আছে দুটাতে ফোন কৰিলে আপোনালোকে পাব আৰু মই যোৱা 25 বছৰ মোৰ নাৰ্চাৰী অভিজ্ঞতাৰ পৰা খেতি বাতি বিভিন্ন ধৰণৰ খেতি কৰিলো সকলোবিলাক খেতিৰ ভিতৰত আমাৰ কাৰণে আটাইতকৈ উপযোগী খেতি মই পাইছো পাণ খেতিটো এনেকুৱা এক কঠা মাটিত মানে 2880 বৰ্গ ফুট থাকে এক কঠা মাটিত এনেকুৱা ঘৰ তিনিটা হ'ব ঘৰ এটাই কৰিলে অলপ বিপদ আছে তিনিটা কৰাটো বেছি ভাল কিয় কৈছো যে হয় তিনিটা কৰিলে অলপ খৰচটো বেছি হ'ব কিন্তু যদি আপুনি তিনিটা ঘৰ কৰে কি লাভ হ'ব যে ধুমুহা বৰষুণ বিৰাট ডাঙৰ ধুমুহা আহিলে ঘূৰ্ণী বতাহ আহিলে আপোনাৰ ডাঙৰ ঘৰটো একেবাৰতে মোহাৰি থৈ যাব পাৰে কিন্তু সৰু সৰু ঘৰ হ'লে কোনোবা এটা হয়তো বেয়া হ'ব পাৰে বা দুটা বেয়া হ'ব এটা বাচি যাব সেইখিনি সুবিধা আছে তিনিটাই কৰিব এতিয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছো যে এইটো খেতিটো কিদৰে আমি কৰিছো কেনেকৈ আগবাঢ়িছো আহক মই এইটো দেখুৱাই এইবিলাকতো যোৱাকালি লগোৱা পাণ কিন্তু আমি আজিৰ পৰা 6 মাহ আগতে যিবিলাক পাণ লগাইছিলো সেইবিলাক ইতিমধ্যে ডাঙৰ হৈ গ'ল এইবিলাক আমি ইতিমধ্যে বজাৰত উলিয়াই দিছো গতিকে এইবিলাক বজাৰত উলিয়াই দিছো কি ধুনীয়াকৈ বাঢ়িছে আপুনি আগবিলাক ছিঙি দিব এনেকৈ ছিঙি দিব তেতিয়াহ'লে জোপোহা হৈ যাব আৰু এইটো আগ এতিয়া ছিঙি দিব মানে এনে মায়া উপজি পেলাই যে মই এডাল কেনেকৈ ছিঙিম ইমান ধুনীয়াকৈ বাঢ়িছে কেনেকৈ ছিঙিম কিন্তু সেনেকৈ থাকিলে আপোনাৰ পাণ নহ'ব পাণটো ছিঙি দিব লাগিব ছিঙি দিলে হেৰি হয় এইবিলাক আগ ছিঙি দিব এইবিলাক এইখিনিতে ভাঙি পেলালে ধুনীয়াকৈ সি আগবাঢ়ি যাব যে পাণবিলাক চাই কিমান ধুনীয়া ধুনীয়া পাণ হৈছে মানে প্ৰতিদিনে আমি ইয়াৰ পৰা যদি এই ঘৰটো কমপ্লিট হৈ যায় তেতিয়াহ'লে আমি 1200 খিলা পাণ ছিঙিব পাৰোঁ মোটামুটি ভাৱে 1200 খিলা পাণ ছিঙিব পাৰোঁ 1200 পাত পাণ আৰু 1200 পাত পাণত এটকাকেও যদি ধৰে গোটেই বছৰ এভাৰেজ যদি গড় হিচাপত এটকাকে ধৰে তেতিয়াহ'লে আপুনি 1200 টকা পালে 1200 টকা পালে তেতিয়াহ'লে মাহেকত কিমান হ'ব 30 দিনত 36,000 টকা হ'ব এই ঘৰটোৰ পৰা আৰু মই কৈছো কি একঠা মাটিত যদি কৰে আপুনি যদি একঠা মাটি এনেকুৱা কৰি ল'ব পাৰে তেতিয়াহ'লে একঠা মাটিত 36,000 পূৰণ 3 মানে এনেকুৱা তিনিটা ঘৰ হ'ব একঠা মাটিত গতিকে তেতিয়াহ'লে 1,05,000 টকা মাহেকত হ'ব 1,05,000 কি 8,000 টকা মাহেকত আপোনাৰ ইনকাম হ'ব আৰু ইয়াত খৰচ একেবাৰে নাই প্ৰথমতে পাতি লওঁতে আপোনাৰ যিখিনি খৰচ হ'ল এইটো চাওক এই যে কয়াৰ ষ্টিকটো কি খৰচ হ'ব পাণৰ পুলিটো আমি এতিয়া পাণৰ নাটনি হৈছে 60 টকাকে প্ৰতিটো পুলিত আমি বিক্ৰী কৰোঁ লোকেল পাণ এইটো চিপাঝাৰ এই যে আপোনালোকে দেখিলে এই পাণটো এই পাণৰ বংশ এইবিলাক ইয়াৰ পৰা কাটিং কৰি বনোৱা হৈছে ইয়াৰ ওপৰৰ ভাগৰ যিবিলাক কাটিং কৰিব পৰা ডাল থাকে সেইবিলাক কৰি পেলাই এইটো বনোৱা হৈছে 60 টকাকে আপোনাৰ টোটেল ইয়াতে 300টা পুলি লাগিব 150 জোপা ষ্টিকত 150 জোপা এনেকুৱা ষ্টিকত 300 জোপা পাণ লাগিব 300 জোপা পাণত 60 টকাকে যিমান হয় 18,000 টকা হ'ব তাৰপিছত আহি গ'ল আপোনাৰ খৰচৰ এই কয়াৰ ষ্টিকডাল আপুনি যদি এনেকৈ PVC পাইপত বনায় এডাল কয়াৰ ষ্টিকত 500 টকা খৰচ পৰিব আপোনাৰ 500 টকা আমি নিজেও বনাই দিওঁ লাগিলে প্ৰয়োজন হ'লে কাৰোবাক 500 টকাকে খৰচ পৰিব আৰু খৰচ কি থাকিলে আপোনাক এখন চেডনেট লাগিব এই চেডনেটখনৰ কথা মই কৈ দিছো যে চেডনেটখন আপোনালোকে ভাল ব্ৰেণ্ডেড ল'ব তেতিয়া 20 বছৰ 25 বছৰ যাব ব্ৰেণ্ডেড বুলি কওঁতে নেটলন বুলি এটা কোম্পানী আছে নেটলন কোম্পানীৰ ল'ব 50% বুলি কয় সেইটো ছাটো 50% সূৰ্যৰ পোহৰহে মানে আহিব সৰকি আহিব পাৰিব বাকিখিনি তাতে ৰৈ যাব সি ৰাখি দিয়ে গতিকে সেইখন নেটত আপোনাৰ প্ৰায় 4,000 টকামান পৰিব সেই নেটলন কোম্পানী যদি লয় আৰু
এনে সাধাৰণভাৱে কাম চলা যিবিলাক ঘৰ চৰ বিল্ডিং চিল্ডিং বনাওঁতে দিয়ে নেট, সেইবিলাকতো 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত পাব, কিন্তু সেইটো আপোনাৰ কোনো কামত নালাগিব। তাৰপিছত UV যিখন চ'লাৰ ফিল্ম আছে ওপৰত দিয়াৰ কাৰণে, সেইখনে কি কাম কৰে? ছেড নেটখনে বাৰু আমি গম পালো যে ৰ'দৰ তাপমাত্ৰাটো কমাই আধা কৰি দিব, পোহৰ হেৰিটো ৰ'দৰ ৰশ্মিটো কমাই পেলাই আধা কৰি দিব, মানে তাপ কমি যাব। তেতিয়াহ'লে ওপৰৰ ফিল্মখনৰ কাম কি? সেইখন পলিথিন। সেই পলিথিন যদিও সাধাৰণ পলিথিন নহয়, সেইখন বিশেষভাৱে তৈয়াৰী, যিখন ৰ'দত বছৰ 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 ৰ'দ বৰষুণ শিল বৰষুণত পেলাই থৈ দিয়ক, একো নহয়। এতিয়া আমি ক'ব খুজিছো যে এই ওপৰৰ যিখন ফিল্ম আছে, সেই ফিল্মখন আপোনাৰ দুটা কামত। এটা হৈছে শিল বৰষুণৰ পৰা ৰক্ষা কৰিব, 2 নম্বৰটো হৈছে অতিমাত্ৰা যি আমাৰ বৰষুণ হয় তাৰ পৰা এইখিনি ৰক্ষা কৰিব। আমাৰ গছবিলাকে যদি অতিমাত্ৰা বৰষুণ পায়, তেতিয়া 20-25 দিন একেৰাহে বৰষুণ হয়, তেতিয়া মৰি যাব পাৰে। গতিকে সেইটোৰ পৰা ৰক্ষা পৰে। 3 নম্বৰটো হৈছে কুঁৱলী, নিয়ৰ বা কুঁৱলী, এইটো মাৰাত্মক, তাত এচিড জাতীয় বস্তু থাকে। গতিকে পাণবিলাক মুঠতে নিয়ৰ কুঁৱলী পৰিলে পাণবিলাক ওপৰৰ ফালৰ পৰা মৰি মৰি আহি থাকে। গতিকে এই 3টা প্ৰটেকশ্যনৰ কাৰণে আমি UV ছেড নেটখন লাগিব, সেইখন আমাক লাগিবই, সম্পূৰ্ণ খাটাং কথা। পানী আমি ইয়াত দিব লাগিব, আমাৰ প্ৰয়োজন মতেহে আমি পানীটো ইয়াত ব্যৱহাৰ কৰিম। গতিকে অহৰ্নিশে 20 দিন বৰষুণ হৈছে, 20 দিনে পানী পৰিব, তেতিয়া পুলিবিলাক পচি যাব পাৰে। গতিকে আমি পানী আমাৰ এটা মাত্ৰা আছে, সেই মাত্ৰাত পানী দিম। হয়তো 2-3 দিনৰ মূৰে মূৰে এবাৰ অলপ অলপ পানী দিব লাগিব, সেইটো সৰু কাম। এঘণ্টা পৰিশ্ৰম কৰিলে হ'ল। এই ঘৰটোত ডেইলি প্ৰত্যেক দিনে মাত্ৰ এঘণ্টা কাম কৰক আৰু 36,000 টকা মাহেকত উপাৰ্জন কৰক। এইটো আমাৰ অভিজ্ঞতাৰ পৰা কৈছো। আপোনালোক আহক, চিপাঝাৰলৈ আহক, আহি পেলাই ফ্লৰিকা নাৰ্চাৰীত এইটো পাণ খেতিটো নিজে চাওক। আৰু যদি আপোনালোকৰ আশে পাশে পাণৰ পুলি পাণ আছে, পাণৰ পৰা নিজে কাটিং বনাব পাৰিব, আমি ইয়াত শিকাই দিম আপোনালোকক। আপোনালোকে পাণটো ইয়াৰ পৰা কিনিবও প্ৰয়োজন নাই, তেতিয়া নিজে ঘৰত বনাব ভাল জাতৰ পাণৰ পৰা। আৰু গোবৰ আছে, মাটি আছে, আপোনালোকে কৰক কামটো। অসম পাণেৰে বহুত চহকী হ'ব পাৰে, সেইটো এটা খুব সুবিধা আছে। আহি পেলাই ইয়াতে, আৰু আপোনালোকে যদি প্ৰশিক্ষণো ল'ব বিচাৰে, আমাৰ এদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা আছে। মানে ৰাতিপুৱা 10 বজাৰ পৰা 1 বজা মানলৈকে প্ৰশিক্ষণটো হ'ব। তাত দুপৰীয়া খাদ্যৰো ব্যৱস্থা আছে। গতিকে যদি ইচ্ছা কৰে ল'বলৈ, আহিব পাৰে। আমাৰ ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰি আহিব। সাধাৰণতে ৰবিবাৰে হয়, দেওবাৰে আমাৰ প্ৰশিক্ষণ হয়, আৰু সকলো দেওবাৰত নহয়। আৰু যি নহওক, এতিয়া এইখিনিকে কথা ক'লো যে আপোনালোকে ইমান ধুনীয়া ব্যৱসায় এটা আছে ইয়াত। চাওক, ইয়াত এই পাণ পদ্ধতিত জখলা বগোৱাৰ কোনো প্ৰয়োজন নাই, আপুনি হাতেৰে ইয়ালৈকে লগ পাইছে। আৰু অকণমান চকী এখনত উঠিলে গোটেইখিনি লগ পাব। সেইটো হ'ল আটাইতকৈ ডাঙৰ সুবিধা, কাৰণ জখলা বগোৱা মানুহ আৰু 2-3 বছৰ পিছত গোটেই অসমত কেইটা পাব? আপুনি নাপাব, এতিয়াই নাই, আমাৰ গাঁওখনতে এটাও নাই এতিয়া। গতিকে জখলা বগোৱা বিকল্প হিচাপে আমি এইটো ব্যৱস্থা কৰিছো, জখলা বগাব নালাগে। তেতিয়াহ'লে আমি তাৰ সেই উচ্চতাৰ পৰা আৰু ওপৰলৈ পাণটো যাব নিদিওঁ, আমি তাতেই ৰাখি দিম। আৰু 2 নম্বৰ সুবিধাটো হৈছে কি, যে এই পাণটোত আপোনাৰ ৰ'দত যে আমাৰ বৰষুণত পাণবিলাক মৰি মৰি যায়, এই কুঁৱলীত মৰে, সেই অসুবিধাটো আমাৰ এই পাণত হোৱা নাই। আমাৰ পাণ নমৰে, আৰু গোটেই শীতকালতো এনেকৈ সেউজীয়া ধুনীয়া হৈ থাকিব। শীতকালতো পাণ সম্পূৰ্ণ সেউজীয়া হৈ থাকিব। আৰু প্ৰত্যেক দিনে আপোনাক যদি আজি মোক 200খন পাণ লাগে, মোৰ ঘৰত কিবা এটা অনুষ্ঠান আছে, যেতিয়া আহিলেও পাব, আপুনি নিজ হাতে ছিঙি দিব পাৰিব। গতিকে এইটো এটা খুব ভাল জীৱিকাৰ উপায় হিচাপে মই ক'বলৈ বিচাৰিছো, আৰু মই নিজে কৰি আছো। মই আকৌ কৈছো, মই হিৰণী কুমাৰ নাথ, মই যোৱা 2 বছৰ ধৰি এই পাণ খেতি কৰিছো, আৰু এই পাণ কৰি পেলাই লাভৱান হৈছো। গতিকে আপোনালোকো লাভৱান হওক, সেই উদ্দেশ্যে এইখিনি তথ্য আগবঢ়ালো। বহুত ধন্যবাদ। ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টিতে ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰীৰ প্ৰডাক্ট লিংক দিয়া আছে। আপোনালোকে এই প্ৰডাক্ট লিংকবোৰতে ক্লিক কৰি আমাজনৰ পৰা আৱশ্যকীয় সামগ্ৰীবোৰ কিনিব পাৰিব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ।